নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। অকণমান আগতে ৰণোজ পেগু ছাৰে এখন আপডেট দিছে। সেইখন হ'ল টুডে দ্য কেবিনেট ডিচাইডেড টু ৰিমুভ দ্য চেলাৰিজ অফ 4,793 কণ্ট্ৰেকচুৱেল টিচাৰ্ছ, এডিশ্যনেল টিচাৰ্ছ ৱৰ্কিং আণ্ডাৰ ছেকেণ্ডাৰী এডুকেশ্যন এণ্ড গিভ দেম ৰেগুলাৰলি ফ্ৰম দ্য ট্ৰেজাৰী। আৰু এইখন হিমন্ত বিশ্ব শৰ্মা CMO আছামক টেগ কৰা হৈছে। আৰু ইয়াৰ লগতে এইখন আমি অসমীয়া যদি কওঁ তেতিয়াহ'লে যে মাধ্যমিক শিক্ষাৰ অধীনত কৰ্মৰত 4,793 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ মানে অতিৰিক্ত শিক্ষক যিখিনি আছে দৰমহা চিলিংমুক্ত কৰি কোষাগাৰৰ পৰা নিয়মিতভাৱে দিয়াৰ সিদ্ধান্ত আজি কেবিনেটত গ্ৰহণ কৰে। তো এইখন হ'ল খুব ভাল এটা খবৰ, যিখন খবৰত ইয়াতে মাধ্যমিক যিমান শিক্ষক মানে মাধ্যমিক শিক্ষাৰ অধীনত কৰ্মৰত যিমান কেইজন মানে যিগৰাকী ঠিকাভিত্তিক শিক্ষক আছিল তেওঁলোকৰ দৰমহাসমূহ চিলিংমুক্ত কৰা এইটো এটা খুব ভাল খবৰ আৰু তেওঁলোকৰ কাৰণে এখন গুৰুত্বপূৰ্ণ খবৰ। তো ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত।